আজি মই আপোনালোকক দেখাম যে ইনকাম সার্টিফিকেট কেনেকৈ আবেদন কৰিব পাৰি অনলাইনত। তাৰ সকলো প্ৰসেস মই আজি দেখাম। তাৰ কাৰণে কিছু ডকুমেন্টস লাগিব। ডকুমেন্টসখিনি মই স্ক্যান কৰি লৈ থৈছোঁ। এইখিনি ডকুমেন্টস আছে। তো তাৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰত যাম। ব্ৰাউজাৰটো লৈছোঁ। ক্ৰম ব্ৰাউজাৰত সার্চ কৰিব লাগিব সেৱা সেতু। তে ক্লিক কৰিম। এনেকৈ ইণ্টাৰফেচ অহাৰ পিছত লগ ইন কৰিম। সিটিজেন, পিএফসি, সিএসসি, অফিচিয়েল। আমি তিনিটা ধৰণত কৰিব পাৰিম। সিএসসিৰ থ্ৰু দি মই কেনেকৈ কৰিব লাগে সেই প্ৰচেছটো দেখাম। তো মই সিএসসি আইডি আছে, মই ইয়াতে লগ ইন কৰিছোঁ। এনেকৈ অহাৰ পিছত কেপচাটো মই ভৰাই দিছোঁ। লগ ইন কৰি লৈছোঁ। সাৰ্ভিসটো লৈছোঁ। সাৰ্ভিসত আহি আমি ইনকাম সার্টিফিকেট যেহেতু এপ্লাই কৰিম, ইয়াতে বম ইনকাম বুলি মাৰাৰ পিছত ফৰ ইনকাম সার্টিফিকেট এইটোত এপ্লাই কৰিম। ইয়াতে এপ্লাই নাও ইয়াতে ক্লিক কৰিম। ইয়াতে আকৌ ইম্পৰ্টেন্সখিনি দি দিয়া আছে দৰকাৰী। সার্টিফিকেটখন আবেদন হোৱাৰ পিছত আজিৰ পৰা 7 দিনৰ ভিতৰত হৈ যাব, কিন্তু কৰ্মদিন হ'ব লাগিব। যদি হলিডে থাকে সেইখিনি হিচাপত নাহিব। 7 দিন কৰ্মদিন হ'ব লাগিব। ইয়াতে কি কি আছে ইয়াতে এইখিনি লিখাই আছে। অসমীয়াত আছে, ইংৰাজীতো আছে। আমি ইংৰাজীত থাকিব দিছোঁ। ইয়াত আছে প্ৰথম আবেদনকাৰীৰ নাম। আবেদনকাৰীৰ নাম মই মোৰটো এপ্লাই কৰিছোঁ। আপোনালোকে যাৰ যাৰ নামত এপ্লাই কৰিব তাৰ নামটো দিব। লিংগ ফিমেল, ফাদাৰ নেম দিব। মোবাইল নাম্বাৰ এটা দিব। মেল আইডি এটা দি দিব। পান কাৰ্ড নাম্বাৰটো অপশ্যনেল লাগে, এইটো যদি আছে দিব পাৰে। ডটাৰৰ দেউতাকৰ নামটো দিব। ইয়াতে মিষ্টাৰ দেউতাকৰ নামটো। দেউতাকৰ উপাৰ্জনৰ উৎস কি হয়, ইনকাম সোর্স, কাল্টিভেটৰ দি দিম, খেতিয়ক তেওঁ। এইটো হৈছে মুঠ বাৰ্ষিক উপাৰ্জন, টোটেল এনুৱেল ইনকাম। এইটো 120 মান দিলে হয়। আৰু যাৰ যিমানখিনি সেইটো প্ৰথম গাঁওবুঢ়া চাৰ্টিফিকেটখন লওঁতে তাতে গাঁওবুঢ়াৰ পৰা লিখি লৈ আহিব লাগিব। এড্ৰেছ লাইন 1 প্ৰথম ফালি এড্ৰেছটো দিব। আৰু ৰাজ্যটো বাই ডিফল্ট আছে। জিলাখন চিলেকশ্যন কৰিব। সাব ডিভিজনটো দিব, যাৰ যিটো হয়। সাৰ্কলটো দিব। মৌজা মই চপাই দিছোঁ, আমাৰ যিহেতু চপাই। গাঁৱৰ নামটো ড্ৰপডাউনত আমাৰ গাঁওখনৰ নাম নাই। সেই ক্ষেত্ৰত যদি গাঁৱৰ নামটো ড্ৰপডাউনত নাথাকে তেতিয়াহ'লে চিন্তাৰ একো কথা নাই। ইয়াতে আদাৰ বুলি এটা অপশ্যন আছে শেষত। ইয়াতে ড্ৰপডাউনটো তলত টানি চাব, আদাৰ্ছটো দিয়াৰ পিছত গাঁওটোৰ নাম লিখি দিলে হৈ যাব।
পুলিশ স্টেশন, পোস্ট অফিস, পিনক'ড এইখিনি দিয়াৰ পিছত আকৌ একবাৰ চাই ল'ব নামটো মোৰ এটা আগত ভুল আছিলে, তাৰ কাৰণে ৰিচেক কৰিব লাগে, ৰিচেকটো কৰি ল'ব এবাৰ। হোৱাৰ পিছত 7 নেক্সট, আৰ ইউ শিয়'ৰ, য়েছ কৰিব। মই ডকুমেণ্টছখিনি PDF ফৰ্মেটত লৈ লৈছোঁ আৰু মই নেক্সট ভিডিঅ'ত PDF কেনেকৈ বনাব লাগে সেই বিষয়ে আৰু ফটো কম্প্ৰেছ কেনেকৈ কৰিব লাগে সেই বিষয়ে মই নেক্সট ভিডিঅ'ত মই দেখাই দিম। তেতিয়া এড্ৰেছ প্ৰুফ হিচাপে আমি বেংক একাউণ্ট অথবা আধাৰ কাৰ্ডখন দিব পাৰোঁ। মই বেংক একাউণ্টখন দি দিছোঁ এজ এ এড্ৰেছ প্ৰুফ হিচাপে। আইডেণ্টিটি প্ৰুফ হিচাপে মই আধাৰ কাৰ্ডখন দি দিম, আধাৰ কাৰ্ডৰ PDF। লেণ্ড ৰেভিনিউ ৰিচিপ্ট, খাজনা ৰচিদখন খাজনা ৰচিদ। চেলাৰী শ্লিপ, চেলাৰী শ্লিপটো মেণ্ডেটৰী নহয়, যিহেতু তেওঁ চাকৰিয়াল মানুহ নহয়, তাৰ কাৰণে এইটো মই নিদিওঁ। এনি আদাৰ ডকুমেণ্টছ দিবই লাগিব। গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন ইয়াতে যদিও মেণ্ডেটৰী নহয়, কিন্তু ভেৰিফিকেশ্যন প্ৰচেছত গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন লাগিবই। ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত মই আপলোড কৰি দিছোঁ। এতিয়া আমাৰ ডকুমেণ্টছ আপলোড হৈ গ'ল। আপলোড হোৱাৰ পিছত 7 নেক্সট, প্ৰিভিউটো আহি যাব। আবেদনকাৰীৰ নাম, এতিয়াও আপোনাৰ যদি কিবা খেলি মেলি আছে, স্পেলিং ইফাল সিফাল আছে, আপুনি ইয়াতে এবাৰ ৰিচেক কৰিব, কৰি ফাইনেল ৰিচেক ইয়াতে কৰি লওক, পে'মেণ্ট কৰি দিম। এতিয়া ছাৰ্ভিচ চাৰ্জ, এপ্লিকেশ্যন চাৰ্জ, কনভিনিয়েঞ্চ চাৰ্জ গোটেইখিনি মিলাই আমি ইয়াতে 0 কৰি দিম। নাম্বাৰ অফ প্ৰিণ্টিং পেজ নালাগে, স্কেনিং পেজ নালাগে, পে' নাও। কিছুমান প্ৰচেছ হোৱাৰ পিছত এনেকৈ আহিব, গোটেইখিনি মিলাই 70 ৰুপিজ পে' কৰিব লাগিব। আৰু পে'মেণ্টটো দুটা ছিষ্টেম আছে, ইণ্টাৰনেট বেংকিং আৰু পে'মেণ্ট গেটৱে, এইটোত UPI ছিষ্টেম আছে। আমি ইণ্টাৰনেট বেংকিং যিহেতু নকৰোঁ, UPI ছিষ্টেম কৰিম। UPIত ক্লিক কৰি ইয়াতে কানাডা, IDFC আৰু য়েছ বেংক যিকোনো এটা ল'লে হ'ল, ন' চাৰ্জ, একো এক্সট্ৰা চাৰ্জ দিব নালাগে। আমি IDFCটোৱে লৈ লৈছোঁ। এগ্ৰিত ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট, QR কোড দিব, QR কোডত স্কেন কৰি পইচাটো দি দিলে হ'ল। অৰ্ডাৰ চালান আহি গ'লে টাৰ্মছ এণ্ড কণ্ডিশ্যন ক্লিক কৰি প্ৰচিড। আহি গৈছে ডেবিট কাৰ্ড, নেট বেংকিং, UPI যিহেতু কৰি তাৰ কাৰণে জেনেৰেট QR কোড ক্লিক কৰিব। QR কোড দিব, QR কোডত পইচাটো পে'মেণ্ট কৰি দিলে হৈ যাব। স্কেন কৰাৰ লগে লগে বাই ডিফল্ট আহি যাব কিমান, মই স্কেন কৰি দিছোঁ, স্কেন কৰিছোঁ। পে'মেণ্টটো কৰি দিয়াৰ পিছত পেজটো অট'মেটিক ক্ল'জ হৈ যাব। পে'মেণ্ট হৈ গৈছে আৰু আসাম ষ্টেট টেক্স পে'মেণ্ট বুলি ফাইল এখন ডাউনলোড হৈ গৈছে, অট'মেটিক একনলেজমেণ্ট ৰিচিপ্ট এখন। ইয়াতে পেজটোত একো কৰিব ন, পেজটো ৰিডাইৰেক্ট হৈ ইয়াত আহিব। আহিলে পুনৰাই আমি যি CSCৰ ID থ্ৰু দি লগ ইন কৰিছিলোঁ, সেই CSCৰ ID আকৌ পুনৰাই লগ ইন কৰিব। আকৌ লগ ইন কৰি লৈছোঁ। এপ্লিকেশ্যন ইনকাম চাৰ্টিফিকেট, এপ্লিকেশ্যন নাম্বাৰ ইমান, গেট পে'মেণ্ট একনলেজমেণ্ট, ক্লিক কৰিব।
কৰাৰ পিছত ৰেডি হৈ আহিব। একনলেজমেণ্ট কপি এখন, একনলেজমেণ্ট প্ৰিণ্ট ইংলিছ আৰু এছামিজ দুয়োটা আছে, ইংলিছ এছামিজ দুয়োটা আছে। আপুনি ইংলিছতো ল'ব পাৰে, এছামিজতো ল'ব পাৰে। মই এছামিজত লৈ লৈছোঁ। মই প্ৰিণ্ট নকৰোঁ, এতিয়া সদ্যহতে ছেভ কৰি থৈ দিম।